বাইদেউহঁতৰ ঘৰত দৌল চাব আহিছোঁ। এইয়া বাইদেউ এইজনী সৰু ছোৱালীৰ নিচিনা দৌল চাব আহিছোঁ। এবাৰ দৌল চাই আহিলোঁ, কিন্তু সেৱা ল'লোঁ। আচলতে সেৱা লৈ আহিলোঁ কীৰ্তন ঘৰত। এইখন কীৰ্তন ঘৰ হৈছে নৃসিংহ কীৰ্তন ঘৰ। নৃসিংহ হয়নে? নৰসিংহ কীৰ্তন সত্ৰ আচলতে। তাত গোটেই আহিলোঁ আমি এনেকৈ, ভাল লাগিল আৰু সেৱা লৈ এপাক ঘূৰি আহিলোঁ। ওজা উঠি আছে। সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আজিৰ নহয় দেই, ভিডিঅ'টো যোৱাকালিৰ। আমাৰ গাঁৱৰ মানুহবোৰে হোলী খেলিবলৈ আহিছিলে। আচলতে এনেকৈ ৰাজহুৱাভাৱে হোলী খেলিলে ভালো লাগে। আমাৰ ঘৰলৈকেও আহিছিলে আৰু শৰাই পাতি এনেকৈ আমিও সেৱা ল'লোঁ। আৰু ঘৰলৈ এনেকৈ আহিলে আৰু সেৱা নল'লে ভাল নালাগে। বয়সস্থ মানুহ আৰু মাননীও অকণমান দিলোঁ। এনেকৈ সকলোৱে সেৱা ল'লোঁ। লৈ হোলী খেলিবলৈ বুলি ওলাই গৈছিলোঁ, কিন্তু যোৱাৰ আগতে অকণমান ৰন্ধা বঢ়াৰ কাম কৰি গৈছিলোঁ বাৰু। আৰু সেইকাৰণে ভিডিঅ'টো যে বহুত দিন দীঘলীয়া ভিডিঅ' দিয়া নাই, সেইকাৰণে ভিডিঅ'টো অকণমান কৰি ৰাখিছিলোঁ। আৰু আপোনালোকে কেনে পায় কমেণ্ট কৰি জনাবচোন। মোৰ ভিডিঅ'বোৰ ভাল লাগেনে জনাবলৈ নেপাহৰিব। আৰু হোলী খেলি আহি কি হ'ল, ভণ্টীয়ে বাকীখিনি ৰন্ধা বঢ়া কৰিলে। তাৰপিছত আৰু এই গেছ চাফা কৰা নাছিলোঁ যে, অইনদিনাখন ৰান্ধি থাকোঁ, চাফা কৰি থাকোঁ। আজি আৰু বহুত দেৰি হ'ল আৰু চাফ চিকুণ কৰোঁতে। ক'ৰবাৰ পৰা আহি গা মূৰ ধোৱাটো আছে, আৰু হোলী খেলিলেতো জানেই কিমান লেতেৰা হোৱা যায়। গতিকে গা পা ধুওঁতে আটাইবোৰে হোলী খেলিছে, গতিকে গা পা ধুওঁতে টাইম লাগিলে, কানি কাপোৰ ধুওঁতে। আৰু তাৰপিছত ভাত পানী খাই আৰু এই বাচনবোৰ আছেই নহয়, কিমান বাচন যে জমা লাগিছে। একেলগে চব কাম কৰিবলৈ অকণমান দিগদাৰ। আৰু বাচনো ইমান ওলাইছে, বেচিনত নধৰে এনেকুৱাকৈ বাচন ওলাইছে। কাৰণ আগতে ধোৱা নাই, অইনদিনাখন অলপ অলপকৈ ধুই থাকোঁ। অকণমানো সময় নাপালোঁ যে হোলী খেলিবলৈ গৈ। সেয়াই মাইকী মানুহৰ সেয়াই আৰু ক'ৰবালৈ গ'লেও বাচন বৰ্তন ধোৱাৰ পৰা চাফ চিকুণ কৰাৰ পৰা সেইখিনি কাম কৰিবই লাগিব, নকৰিলে আৰু উপায় নাই। তেনেকুৱা ধৰণৰ। তেনেতে আৰু মানুহজনে ক'লে ভাটিবেলা মানে আবেলিলৈকে ক'ৰবালৈ ফুৰাবলৈ লৈ যাম। মই বোলো ভালেই হ'ল আৰু যাম তেনেকৈ ভাবিলোঁ। ওলাই মেলি ৰেডি হৈছোঁ, তেতিয়ালৈকে মানুহজনে কোৱা নাই ক'লৈ নিব। গতিকে ময়ো সোধা নাই আৰু ভাবিছোঁ ওচৰে পাজৰে ক'ৰবালৈ ফুৰাবলৈ নিব। অকণমান হোলী খেলিছিলোঁ যদিও মনটো অকণমান বেয়া লাগিছিলে, কাৰণ আমাৰ ভাগিনীজনীৰ বিয়া আছিলে। ঘৰৰ মাহঁতৰ ঘৰৰ ভাইটি ভাই বোৱাৰী ভণ্টি সকলোবোৰে গৈছে, মই যাব নোৱাৰিলোঁ। অকণমান মনটো বেয়া কৰি আছিলোঁ। মানুহজনে ভাবিছে অকণমান ফুৰাবলৈ লৈ যাওঁ, মনটো ভাল লাগিব, সেইকাৰণে ফুৰাবলৈ লৈ গ'ল। আৰু বাইকতে গৈছোঁ বাৰু। পিছতহে ক'লে মোক যে বাইদেউহঁতৰ ঘৰলৈ যাম। মই ভালেই পালোঁ, কাৰণ তাত দৌল চলি আছে আৰু খুব ডাঙৰ দৌল হয় তাত। খুব ডাঙৰ, তাৰমানে একেবাৰে আমাৰ এইখিনিৰ ভিতৰত তাত ডাঙৰ হয়। ইপিনে বৰপেটা হয় আৰু ইপিনে ডাঙৰ হয় বাঘমাৰাৰ ছাইডে। গতিকে ডাঙৰকৈ হয়। মই গৈ আৰু বাইদেউহঁতৰ ঘৰৰ কাৰণে এনেকুৱা নিমকি, খুৰমা এনেকুৱা ধৰণৰ কিবা কিবি ল'লোঁ। খুব ভালকৈ বনাইছে দেই, ধুনীয়া লাগিছে বস্তুখিনি, সেই ল'লোঁ। আনদিনাখন হ'লে মিঠাই ল'লোঁহেঁতেন, কিন্তু এনেকুৱা উৎসৱৰ বতৰত আৰু মিঠাই কোনে খাব। গতিকে তাকে অকণমান লৈ ল'লোঁ। আৰু বাইদেউহঁতৰ আৰু সৰু ভাগিনটো আহিবও নোৱাৰিলে। বাইদেউও মন বেয়া কৰি আছিলে, কোনেও যোৱা নাই। অইনদিনা বাৰ হ'লে ভণ্টি যায়, এইবাৰ তাইও যোৱা নাই। গতিকে আমি দুটাই ছাৰপ্ৰাইজ দিম বুলি গৈ ওলালোঁ বাইদেউহঁতৰ ঘৰ। আৰু তাত চাহ পানী খাই আৰু বাইদেউৰ লগত অকণমান দৌললৈ ওলাই আহিলোঁ। আচলতে সেৱা ল'বলৈ আহিছোঁ। গৈ আৰু সত্ৰত যদি অকণমান সেৱা নলওঁ ভাল নালাগে নহয়। সেৱা ভাগি কৰি আহিলোঁ। কৰি আহি আৰু অকণমান ঘূৰিলোঁ, বোলো এপাক এনেকৈ ঘূৰি চাই যাওঁ। বস্তু কিন্তু মই একো লোৱা নাই, কাৰণ বস্তুনো কি, সকলো ফালে একেই বস্তু। আৰু তাৰ পৰা আনো কি আৰু দাঙি লৈ আহিম বস্তুবোৰ। সেইকাৰণে একো বস্তু লোৱা নাই, খালি ঘূৰিছোঁ এপাক ঘূৰি বোলো ঘৰলৈ যাম। এপাক ঘূৰি এনেকৈ আহোঁ। আৰু যে এই কীৰ্তন ঘৰত বা মন্দিৰত ক'ৰবাত যদি এনেকৈ সেৱা ভাগ লওঁ, অকণমান যদি আশীৰ্বাদ পাওঁ ঈশ্বৰৰ, খুব ভাল লাগে নহয়নে? সেইকাৰণে সেৱা ভাগ নকৰাকৈ আহিবলৈ মন নগ'ল কাৰণেহে গ'লোঁ। আৰু এয়া ধুনীয়া ধুনীয়া কাপ ওলাইছে, ধুনীয়া ধুনীয়া বেগ ওলাইছে। কি ক'ম আৰু, নোহোৱা বস্তু নাই। কিন্তু তাকে অকণমান আপোনালোকক দেখুৱালোঁ। আৰু কেনে পালে জনাবচোন। মোৰ ভিডিঅ'বোৰ ভাল লাগেনে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইপিনে ওজাপালি উঠি আছিলে। ওজাপালি আমাৰ নামনি অসমৰ ওজাপালিখিনি অকণমান বেলেগ, আৰু দৰঙৰ ছাইডৰ ওজাপালিখিনি অকণমান বেলেগ। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। তাৰপিছত ঘৰলৈ আহোঁতে ৰাতিয়ে হ'ল। আজিলৈ বাই।